Mana PTRC Mana Stadium is over, and now I request our honorable chief guest and all the dignitaries to please come at the The Sanchez Advanced FIFA Standard Football Ground with high-tech smart sprinkler and a smart internal drainage system in presence of Major Gawai Saboro PM Sports and Youth Welfare India, Major Lawrence Islari, Honorable MLA for President EM Ukil Masahari, Kakiram Boro, the Speaker. Besok, Zimi, Magenang Chief Bitana, FOP Sprinkler, switch on Kalamai, Breaker, and release of the balloons. Lagasena Zami display out video or sound display naman Duran Kapai Storm Duran Cup আৰু কোকৰাঝাৰত দ্বিতীয় Duran Cup অহাকালি হ'ব অহাকালি 3 বজাত হ'ব লাগিছিলে কিন্তু বতৰৰ কাৰণে আমি সকলো আৰু 1 ঘণ্টা পিছুৱাই 4টা বজাত কিক অফ হ'ব কিন্তু প্ৰগ্ৰামটো 2:45 পৰা আৰম্ভ হ'ব আৰু আমি খুব আনন্দিত হৈছো যে দ্বিতীয় Duran Cup আমি ইয়াত অনুষ্ঠিত কৰিবলৈ পাইছো আৰু এইবাৰ আমাৰ কোৱাৰ্টাৰ ফাইনাললৈকে ইয়াতে খেল হ'ব আৰু প্ৰথম খেল ইউনাইটেড যেটো এফসি নৰ্থ ইষ্ট এফসি আৰু বডলেণ্ড এফসিৰ মাজত হ'ব ভাল এটা খেল আমি দেখিবলৈ পাম ডাঙৰ কথাটো হৈছে যে কোকৰাঝাৰ সম্পূৰ্ণ সলনি হৈ গ'ল বডলেণ্ড সম্পূৰ্ণ সলনি হৈ গ'ল আমি সকলো এই কথাৰ আনন্দিত হৈছো যে ভাৰতীয় সেনা প্ৰায় 30 বছৰ ধৰি বডলেণ্ড অঞ্চলত উগ্ৰপন্থী দমন কৰাৰ নামত শান্তি প্ৰতিষ্ঠা কৰাৰ নামত নাগৰিকসকলৰ সুৰক্ষাৰ নামত অপাৰেচন কৰিবলৈ আহিছিল কিন্তু যোৱা বছৰ আৰু এই বছৰ আমাৰ যুৱ যুৱতী সকলক লৈ ফ্লাই ফুটবল মেচ ইয়াত অনুষ্ঠিত কৰিবলৈ আহিছে আমাৰ যুৱ যুৱতী সকলক উৎসাহ যোগাবলৈ আহিছে আৰু কোকৰাঝাৰখন ইন্টাৰনেশ্যনেল এক্সপোজাৰ দিবলৈ আহিছে কাৰণ এই মেচটো কমসে কম 16খন দেশত সনি লাইভৰ দ্বাৰা সবে চাব আৰু বডলেণ্ডখন কোকৰাঝাৰখন সবে এই মেচৰ দ্বাৰাই 16খন দেশত সকলো দেখিবলৈ পাব যি সকলে Duran Cup মেচ চাব গতিকে আজিৰ সময়ত মই ধন্যবাদ দিব বিচাৰো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিব বিচাৰিছো আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা বছৰ প্ৰপ'জ কৰিছিলে যে কোকৰাঝাৰত Duran Cup হ'ব লাগে যোৱা বছৰ আমি সুন্দৰকৈ এটো অনুষ্ঠিত কৰিছিলো কিন্তু বতৰৰ কাৰণে আমাৰ লাষ্ট দুটা মেচ ইয়াত হ'ব নোৱাৰিলে ইয়াত ফিল্ডটো বহুতখিনি পানী হৈ গৈছিলে এই কাৰণে এই বছৰ আমি এই ফিল্ডখন FIFA ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম আমি নিৰ্মাণ কৰিলো যেটো সেন বেস হয় স্প্ৰিংকল আছে আৰু ইয়াৰ পিছত ISL হওক বা কোনো ইন্টাৰনেশ্যনেল খেলা ইয়াত অনুষ্ঠিত কৰিব পাৰিব গতিকে বিটিআৰবাসী ৰাইজৰ যেটো আশীৰ্বাদ বিটিআৰবাসী ৰাইজৰ যেটো সকলোৰ এটা প্ৰয়াস তাৰ কাৰণে আমি এনেকুৱা এটা ভাল কাম কৰিবলৈ সক্ষম হৈছো মই আশা ৰাখিছো এই ষ্টেডিয়ামত খেলি প্লাই অনাগত দিনৰ আমাৰ অঞ্চলৰ পৰা বহুতখিনি নেশ্যনেল ইন্টাৰনেশ্যনেল প্লেয়াৰ ওলাই যাব আৰু এটো এটা ডাঙৰ এক্সপোজাৰ বডলেণ্ড গভৰ্ণমেণ্টখনে আমি স্পৰ্টছটো বহুত বেছি গুৰুত্ব দিছো শিক্ষা আৰু স্পৰ্টছ এটো আমি বহুত বেছি গুৰুত্ব দিছো আৰু সেই কাৰণে আমি ফুটবল একাডেমি আমি দুখন বনাবলৈ গৈ আছো আমাৰ যেটো ৰেফাৰীৰ কাৰণে কোচাৰৰ কাৰণে কিছুমানক আমি স্পন্সৰ কৰিবলৈ গৈ আছো যাতে অনাগত দিনত আৰু ভালকে আমাৰ অঞ্চলৰ পৰা খেলুৱৈসকল ওলাই যাব পাৰে আৰু অহাকালিৰ পৰা ইয়াত সকলো গেম যাতে ভালে হয় ভাল এটা ডিসিপ্লিন ভাল এটা পৰিবেশত যাতে হয় ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো আপোনাৰ কাৰ্যবলতে দুবাৰকৈ অনুষ্ঠিত হ'ল Duran Cup এই সকলোৰ বাবে আপুনি এটো বিটিআৰবাসী ৰাইজৰ কাৰণে কাৰণ বিটিআৰবাসী ৰাইজে শান্তি বিচাৰিছিলে
পৰিৱৰ্তন বিচাৰিছিলে, প্ৰগতি বিচাৰিছিলে, সেইকাৰণে আমাক চৰকাৰলৈ আনিছিলে। এতিয়া বিটিআৰবাসী ৰাইজৰ আকাংক্ষা পূৰণ কৰাটো আমাৰ দায়িত্ব। সেই হিচাপে 30-40 বছৰত যিখিনি সমস্যাবিলাক আছিলে, সেই সমস্যাবিলাক এটা এটাকৈ সমাধান কৰাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। আৰু অকল ডুৰাণ্ড কাপে নহয়, আৰু বিভিন্ন ইভেণ্ট ইয়াত এছিয়ান খো হৈ গৈছে, অনাগত দিনতো ইয়াতে আৰু ভাল ভাল গেম হ'বলৈ গৈ আছে। গতিকে খেল আৰু শিক্ষা আৰু সংস্কৃতি এই তিনিটা কাম আমি সমানে সমানে আগবঢ়াই লৈ আছোঁ। কাৰণ ৰাস্তা দলং কালি নহয়, কালি হ'বয়ে, পৰহি হ'বয়ে, কিন্তু সংস্কৃতি, ভাষা, খেল বা আমাৰ বেলেগ বেলেগ যিবিলাক শিতান আছে, যিটো সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে যে আগবাঢ়ি যাব লাগে, এই পৰিৱেশটো গঢ়াৰ কাৰণে, নিৰ্মাণ কৰাৰ কাৰণে আমি কাম কৰি আছোঁ।